ৰিচেণ্টলি সোমনাথ মন্দিৰত 72 ঘণ্টা কণ্টিনিউৱাছলি ওম নমঃ শিৱায় জাপ কৰা হৈছিল। কিয় মই আপোনালোকক কৈ আছিলোঁ। চাওক, সোমনাথ মন্দিৰ যোনটো 12টা জ্যোতিৰ্লিংগৰ ভিতৰত প্ৰথমটো জ্যোতিৰ্লিংগ, য'ত মহাদেৱে প্ৰথমবাৰৰ বাবে নিজৰ আকাৰত দেখা দিছিলে। এই মন্দিৰটো এটা এলাপেচা মন্দিৰ নহয়। এই মন্দিৰটো যে আজি আমাৰ মাজত আছে, সেইটোৱে চবতকৈ ডাঙৰ কথা। কিয়নো এই মন্দিৰটো মহম্মদ গজনবীৰ পৰা আওৰংজেবলৈকে টোটেল ইয়াত 17 বাৰ আক্ৰমণ কৰা হৈছিলে। প্ৰত্যেকবাৰে মন্দিৰ ভাঙি দিয়া হয়, শিৱলিংগ ভাঙি দিয়া হয়, ধন সম্পত্তি লুটি নিয়া হয়, আৰু এবাৰো তাতে 50,000 ভক্তক অন দ্য স্পটত মাৰি পেলোৱা হৈছিলে। ইমানখিনি টৰ্চাৰ সহ্য কৰাৰ পিছতো যে মন্দিৰটো আমাৰ মাজত আছে, সেইটোৱে মানে চবতকৈ ডাঙৰ কথা। প্ৰত্যেকবাৰে মন্দিৰটো ভাঙি দিয়া হয়, নতুনকৈ নিৰ্মাণ কৰা হয়, আকৌ ভাঙি দিয়া হয়। আৰু আজি এই মন্দিৰটোৱে বিশ্বৰ আগত এইটোৱে মেছেজ দিয়ে যে সনাতন ধৰ্ম কিমান ষ্ট্ৰং, সনাতন ধৰ্মৰ আস্থা কিমান ষ্ট্ৰং। সনাতন ধৰ্মক যিমানবাৰে ভাঙি পেলাবলৈ চেষ্টা কৰা হ'ব, সিমানবাৰে আকৌ নতুনকৈ উঠি অহাৰ সক্ষমতা আছে। আৰু এই মন্দিৰটোৰ লগত আপুনি নিজৰ লাইফটো ৰিলেট কৰিব পাৰে, যে কেনেকৈ প্ৰত্যেকবাৰে ভাঙি যোৱাৰ পাছতো যে আকৌ উঠি অহাৰ সক্ষমতা ৰাখিব লাগে। স্বামী বিবেকানন্দই এইটোৱে কথা কৈছিলে যে এই মন্দিৰটোৱে যোনখিনি বস্তু আমাৰ ইউথখিনি শিকাব পাৰিব, সেইখিনি বস্তু কোনো বুকে শিকাব নোৱাৰে। আৰু মহম্মদ গজনবীয়ে প্ৰথমবাৰ এটেক কৰাৰ পৰা এই মন্দিৰটোৱে আজি 1000 বছৰ কমপ্লিট কৰিছে। আৰু তাৰ কাৰণে তাত এটা বহুত ডাঙৰ উৎসৱ পতা হৈছে, যোনটোৰ নাম দিয়া হৈছে সোমনাথ কি স্বাভিমান, য'ত 72 ঘণ্টা কণ্টিনিউৱাছলি ওম নমঃ শিৱায় জাপ কৰা হৈছে। আৰু 72 ঘণ্টা এইটোৰ কাৰণে কাৰণ মহম্মদ গজনবীয়ে যেতিয়া প্ৰথমবাৰ এটেক কৰিছিলে এই মন্দিৰটোত, তেতিয়া তেওঁ 72 ঘণ্টা কণ্টিনিউৱাছলি এটেক কৰিছিলে। আৰু সেই 72 ঘণ্টাৰ নামত আজি এই পাৱাৰফুল ওম নমঃ শিৱায় যাওক 72 ঘণ্টা।